वेलकम बैक टू माय चैनल मोर चैनलर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनालो। আজি মই লৈ আহিছো কঁঠালৰ জুসৰ ৰেচিপি। ইয়াৰ কাৰণে মই লৈ লৈছো পকা কঁঠাল কেইফুটামান আৰু লৈছো অকনমান ব্ল্যাক সল্ট আৰু লৈছো চেনি আৰু লৈছো এ ড্ৰাই ফ্ৰুটস য'ত আছে চেৰি আৰু কিশমিশ আৰু লৈছো কেইটামান ইলাইচি। এতিয়া এখিনি মই ভালদৰে গুটিবোৰ উলিয়াই পেলাই মিক্সিত ভালদৰে এটা পেষ্ট বনাই লম। তাৰ পিছত আমি জুসটো ৰেডি কৰিম। এই গুটেবোৰ মই এতিয়া মিক্সিৰ বাটি এটা দি ললো। তাৰ পিছত মই দিলো ইয়াত কেইটামান আইস কিউব আৰু দি ললো অকনমান ফ্ৰিজৰ ঠাণ্ডা পানী। এতিয়া এখিনি মই ভালদৰে পেষ্ট এটা বনাই লম। এয়া আমাৰ কঁঠালৰ জুসখিনি পুৰা ৰেডি হৈ গল। এতিয়া আমি এখন ছাকনিৰ সহায়ত এনেকুৱা ধৰণৰ ভালদৰে আমি ছাকি লম, কাৰণ কিছুমান ইয়াতে আহ থাকি যাব। সেইকাৰণে আমি ইয়াত ভালদৰে এখন ছাকনিৰ সহায়ত এখিনি চালি লওঁ। এয়া মই কঁঠালৰ যোনখিনি জুস আছিলে মানে পেষ্টখিনি আমি ভালদৰে এনেদৰে চালি ললো। এয়া এখিনি ওপৰত যোনখিনি থাকি যায় এখিনি আমাৰ তাত দিব নালাগে, যিহেতু ইয়াতে ইলাইচিটো ভালদৰে গুড়া হৈ নাযায় বা কিছুমান আহ থাকি যায় কঁঠালৰ। সেইকাৰণে আমি এখিনি এতিয়া ব্যৱহাৰ নকৰি তাৰ তলৰখিনি আমি খাবলৈ ইউজ কৰিব পাৰোঁ। এয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল আমাৰ কঁঠালৰ জুস। খাই খুবেই ভাল লাগে। আৰু যদি আপোনালোকে ইচ্ছা কৰে ইয়াত আইচ কিউব আৰু অলপ ঠাণ্ডা পানী আপোনালোকে মিক্স কৰি দিব পাৰে। এয়া আমাৰ সম্পূৰ্ণ ৰেডি হৈ গ'ল। দেখিছে গৰমৰ দিনত খাই খুব ভাল লাগে। আপোনালোকে যদি ট্ৰাই কৰা নাই এনেদৰে ট্ৰাই কৰি চাব। আৰু যদি আমাৰ এই ৰেচিপিটো ভাল পাইছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।